নমস্কাৰ ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে 2025 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হৈ গ'ল আৰু সেই সংক্ৰান্ততে এটা অতি জৰুৰী খবৰ আহিছে যে কোনো বিদ্যালয়ত গুণোৎসৱৰ যিবিলাক OMR সেই OMR বিলাক মিছিং হৈছে আৰু এই পত্ৰখনৰ যোগেদি কেইটামান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম আৰু কোনকেইখন জিলাৰ কাৰণে আহিছে পত্ৰখন সেই বিষয়েও আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম এইখনে সেইখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা আৰু মিছন ডিৰেক্টৰ ছাৰে আচলতে পত্ৰখন প্ৰেৰণ কৰিছে বঙাইগাঁও বিশ্বনাথ দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী ডিমা হাছাও মাজুলী আৰু মৰিগাঁও জিলাৰ DMC লৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু সাবজেক্টত উল্লেখ কৰিছে যে ৰিগাৰ্ডিং মিছিং OMR সিটস গুণোৎসৱ 2025 অৰ ফেজ 3 ডিষ্ট্ৰিক্ট অৰ্থাৎ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱ যে অনুষ্ঠিত হৈছিল সেই অনুষ্ঠিত হোৱা বিদ্যালয়ৰ OMR মিছিঙৰ সংক্ৰান্তত বুলি উল্লেখ কৰিছে তাৰ পৰৱৰ্তী অংশত পত্ৰখনত বহু কিছুমান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এটা কথা উল্লেখ কৰিছে যে সেইকাৰণে আপোনালোকক নিৰ্দেশনা প্ৰদান কৰা হৈছে যে হসাকৈ ছাত্ৰ ছাত্ৰীসকলে গুণোৎসৱত অৱতীৰ্ণ হৈছিল নে হোৱা নাই সেই কথাটো নিশ্চিত প্ৰদান কৰিবলৈ উল্লেখ কৰিছে আৰু এটা ৰিপৰ্ট সাবমিট কৰি পেলাই বিভাগলৈ 24/2/2025 ৰ ভিতৰত ফেল নকৰাকৈ পঠাবলৈ বুলি ইয়াত নিৰ্দেশ জাৰি কৰিছে তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যদি আপোনাৰ বিদ্যালয়ত অধ্যয়নৰত যদি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে গুণোৎসৱত অৱতীৰ্ণ হৈছিল আৰু তাৰ OMR যদি স্কুল বা ব্লক লেভেলত বিচাৰি পোৱা নাই তেতিয়াহ'লে সেই বিদ্যালয়খনৰ নডেল শিক্ষকজনক OMR পেকেট ভেৰিফাই কৰিবলৈ চেক কৰিবলৈ SMO লৈ পঠাবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে আৰু সময় নিৰ্ধাৰণ কৰি দিছে 26/2/2025 ৰ ভিতৰত গতিকে এইটোৱে আছিল কথা আচলতে গুণোৎসৱৰ OMR কোনো বিদ্যালয়ত মিছিং হয়তো হ'ব পাৰে গতিকে সেই কাৰণে আচলতে এই গোটেই গাইডলাইনটো আহিছে বা অৰ্ডাৰটো আহিছে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই কাৰণে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ